হে গাইজ, মোৰ প্ৰথম ব্লগলৈ আপোনালোক স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। তো বন্ধুসকল, প্ৰথমতে আমি বাইকত পেট্ৰলটো ভৰাই লওঁ আৰু অলপ আগত কৈ আছোঁ আমি আজি ক'লৈ গৈ আছোঁ। আৰু এইফালে লাগি গৈছে পেট্ৰল পাম্পত ট্ৰেফিক, পুৰা জাম লাগি গৈছে। আৰু এইফালে বাহিৰত চাওক না, কেনে ৰ'দ দিছে গাইজ। তো বন্ধুসকল, আমি আজি গৈ আছোঁ চালাঙৰ ৰংমান্না ৱাটাৰফলছ চাবলৈ। তো বহুতে গৈছে আগতে, আৰু কেনেকুৱা লাগে আমি আজি গৈ আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰাকৈ, আৰু জনাই দিব কেনেকুৱা লাগে। আৰু বন্ধুসকল, আমাৰ লেফ্ট চাইডে হ'ল এখন পাহাৰ, আৰু পাহাৰৰ কাষে কাষে কৰ্ণাৰিঙৰ মজা লৈ গৈ আছোঁ। আৰু এইফালে চাওক না, আকাশখন চাওক, অ' মাই গড, ৱাও। তো বন্ধুসকল, প্ৰায় 30 কিলোমিটাৰমান আহিলোঁ, আৰু লগৰ দুজন ইয়াতে ৰখি আছে, আৰু অকণমান আমিও জীয়াই লওঁ। আমি সেই ৰখি গৈছোঁ কাছিয়াপত। সকলোৱে ফটো উঠাত ব্যস্ত। ভিউ চাওক। এতিয়া ইয়াতে অলপ টাইম ৰখিলোঁ, আৰু ইয়াৰ পৰা সোনকালে ওলাই দিওঁ, আৰু বহুত দূৰ যাবলৈ আছে। তো নে কি কোৱা গাইছ, ব্লগ আৰু নে কি? তো বন্ধুসকল, বহুত ভাল লাগি আছে যাই, কাৰণ দুয়োফালে গছ আৰু মাজেদি ৰাস্তা, তাৰ মাজেদি আমি গৈ আছোঁ। আৰু আমি এতিয়া আহি পালোঁ ৰংজেং তিনিআলি, আৰু আমি যদি ৰাইট চাইডে যাওঁ পাম ৰংজেং মেইন টাউন, আৰু আমি এতিয়া যাম লেফ্ট চাইডে। তো ব্লগ আমি এতিয়া লেফ্ট চাইডে গৈ থাকোঁ। তো বহুত দূৰ আহি ফাইনেলি গাইজ আহি পালোঁ ইতিমধ্যে আমি আমাৰ গন্তব্য স্থান, আৰু এয়া চাওক, ৱেলকাম টু ৰংমান্না এণ্ড চিনমা ফলছ, আৰু ইয়াৰ পৰা আছে 1 কিলোমিটাৰ। বলক ওপৰলৈ যাওঁ। তো আমি আহি পালোঁ ইতিমধ্যে, আৰু ইয়াতে আমি কৰিবলৈ বাইক পাৰ্কিং, আৰু এখন বাইকত দিব লাগিব 20 টকা কৰি। তো ওপৰত আহি এখন দোকান পাই গ'লোঁ, আৰু ইয়াতে আমি দিব লাগিব বাইকৰ পইচা, আৰু তলত খাবৰ কাৰণে অকণমান কিবা কিবি বস্তু লৈ লওঁ। বাইকবিলাক পাৰ্কিং কৰি এতিয়া খোজকাঢ়ি আছোঁ। অলপ লাহে 5 মিনিটমান লাগিব বোলে। আৰু গাইস ফিলিং কেনে এখেত হ'ল আমাৰ বছ, আমাৰ আজি ৰাইডটোৰ মেইন মালিক। খানা ফ্ৰী। নামি আমি এতিয়া যাব লাগিব তলত। ফাইনেলি গাইস আহি পালোঁ আমি, আৰু মোৰ পিছফালে চাই লওক এয়া।
তো বন্ধুসকল আমি গা ধুই ওপৰলৈ উঠি আহিলোঁ আৰু গা ধোৱা ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ তলত মোবাইল নিব নোৱাৰি। তো বন্ধুসকল এটা সৰুকৈ চিনেমেটিক শ্বৰ্ট ভিডিঅ' চাই লওঁ। টাইম হ'ল 2টা আৰু আমি এতিয়া ইয়াৰ পৰা যাব ওলাইছোঁ আৰু